Guys, welcome to my channel. আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আমাৰ স্কুললৈ, কাৰণ মই এইবাৰ মেট্ৰিক পাছ কৰিলোঁ আৰু মেট্ৰিক পাছ কৰা এইবাৰ চাৰ্টিফিকেটখন আজি দিব মোক। সেইবাবে মই স্কুললৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'তে শেষলৈকে চাই থাকক। আৰু এটা কথা কৈ লওঁ, আজি মোৰ লগত বাইদেউ নাযায়, যিহেতু মই মোৰ স্কুললৈ যাম। সেইবাবে মোৰ লগত বাইদেউ নাযায়, মই অকলে ভিডিঅ'টো বনাম। আপোনালোকে ভিডিঅ'টো আশা কৰি ভাল পাব। আৰু আপোনালোকক এইবাৰ কোনে কোনে মেট্ৰিক দিছে আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে জনাবচোন। চাওঁ আৰু কোনে কোনে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে। আমি বিদ্যাৰ্থীসকলে স্কুললৈকে গৈ থাকোঁ, কাৰণ মোৰ স্কুল অলপ দূৰ হয়। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ স্কুল গৈ নাপাওঁতে এখন বেলেগ স্কুল পালোঁ। চাওক কি ধুনীয়া লাগিছে স্কুলখন। এইখন হৈছে নুনমাটি পাব্লিক স্কুল। আপোনালোকে এডমিশ্যন ল'ব পাৰে। অলপ দূৰে আমি ইয়াত অলপ ৰখিছোঁ। ৰ'দটো বেছিকৈ দিয়াৰ কাৰণে ভাগৰো লাগিছে অলপ। ঠাইটো বৰ ধুনীয়া লাগিছে, আপোনালোককো দেখাই আছোঁ ৰ'ব। আমি আহি পেলাই এটা পুখুৰী পাৰত ৰখিছোঁ অলপ। আপোনালোকে চাওক পুখুৰীটো কি ধুনীয়া। আৰু এইটো হৈছে কালাকগড়ত থকা এটা বড়ো পুখুৰী। আপোনালোকে চাওক। তো গাইজ, এতিয়া মই স্কুললৈ গৈ আছোঁ আৰু মোৰ লগত এজন ফ্ৰেণ্ড আছে। ফ্ৰেণ্ড গৰাকী কিবা ক'ব বুজি আছে, আপোনালোকে শুনি লওকচোন। তো হাই, মোক আপোনালোকে চিনি পাইছেনে নাই পোৱা সেইটো মই নাজানো। মোৰ ইনষ্টাগ্ৰামত এটা চেনেল আছে, মই ইনষ্টাগ্ৰামত ব্লগ বনাওঁ, প্ৰিন্স কলিতা বুলি আছে। তো আপোনালোকে ইনষ্টা চাই ল'ব মোৰ ব্লগকেইটা। আৰু ৰূপজ্যোতি ব্লগত মই নতুনকৈ আহিছোঁ, আৰু ইয়াৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰি থৈ দিব, প্ৰিন্স কলিতা বুলি আছে। তো মই তাতে সুন্দৰ সুন্দৰ ব্লগ বনাওঁ, আপোনালোকে চাব। ইয়াৰ ভিডিঅ'বোৰ চাব সকলোৱে, ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। তেতিয়াহ'লে ব'লক আমি স্কুললৈকে গৈ থাকোঁ। আৰু এইটো এটা হৈছে শ্যামাৰা মন্দিৰ। গ্ৰামৰ তাৰিখে কালাকত বিহু আছে, আপোনালোকে চাব আহিব। এইখন 28 বহাগ গ্ৰামৰ তাৰিখে আছে, শনিবাৰ। তো মই পঢ়া স্কুলখন আহি পালোঁ। এতিয়া মই কাগজখন গৈ পেলাই লৈ আহোঁ। আৰু এতিয়া মই স্কুলৰ সন্মুখত থকা এটা বিল্ডিঙৰ ওপৰত উঠি আছোঁ। আৰু বিল্ডিংটোৰ পৰা ধুনীয়াকৈ ফিল্ডখন দেখা পায় ইয়াত। তো গাইজ, মই স্কুলৰ কাগজখন লৈ আহি পালোঁ। মই স্কুলত ভিডিঅ' নবনালোঁ, আজি ভিডিঅ'টো এইখিনি আছিল। আৰু এটা কথা কৈ দিওঁ, 30 বহাগ 13 মে তাৰিখে আনন্দময় গাঁৱত ক্ষেত্ৰ কৰিশ্মা দত্ত নাগাৰ নাম আছে। আপোনালোকে সকলোৱে আহিব। আৰু যোনে যোনে আহিব নোৱাৰে, মই সকলোকে ভিডিঅ' কৰি দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আজি ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰত লাইক কৰিব নাপাহৰিব। আজি ভিডিঅ'টো এইখিনি আছিল।